নমস্কাৰ, মই তুলুমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি হৈছে লক্ষী পূজা। লক্ষী পূজাটো সকলোৰে ঘৰতে পতা হয় আৰু আমাৰ ঘৰতো এবাৰ সৰুকৈহে নিয়মটো কৰা হৈছে। নিয়ম মানে অকল চাকি গছে জ্বলাম, কাৰণ মোৰ মাৰ গাটো এবাৰ বৰ এটা ভাল নহয়। তেওঁ বিচনাতে আছে, মানে মাৰ প্ৰেছাৰটো বহুত বেছি হয় আৰু আজি মানে মূৰটো বহুত ঘূৰাইছে, এনেও গাটো ভাল লগা নাই। তো সেইটো কাৰণে মা শুই আছে, ময়ে কামখিনি কৰিম। আৰু ঘৰৰ যেতিয়া মেইন লক্ষ্মীগৰাকী এনেকুৱা হয়, কিবা এটা ভালো লাগি নাথাকে আৰু আমাৰ একো আয়োজনো কৰা নহ'লে, মানে বস্তু গোটোৱাও নহ'লে পূজাৰ বাবে। সেইকাৰণে এনেই আৰু সৰুকৈ নিয়মটো ময়ে কৰিম, কাৰণ চাকি গছে জ্বলাম অকল। আৰু মই এতিয়া গা পা ধুই আহিলোঁ, সন্ধিয়া 5টা বাজিছে। এতিয়া মই চাকি জ্বলাম, যিহেতু আমাৰ ঘৰত দোকান আছে। দোকানখনৰ কাৰণে আমাৰ এইবাৰ লক্ষী পূজা ভাগ প্ৰথম হয়। আগৰ যিখন দোকান আছিলে সেইখন দোকান ভাঙি পেলোৱা হ'ল আৰু এইখন দোকান নতুনকৈ বনোৱা হৈছে। দোকানখনৰ কাৰণেহে মই ইমানটো আগবাঢ়িছোঁ, মানে লক্ষী পূজা ভাগ কৰিবলৈ। আৰু পূজা ভাগটো সকলোৱেতো কৰিব লাগিবই, লক্ষী পূজাটো সকলোৰে ঘৰতে পতা হয়। আৰু এতিয়া মই পাপাক ক'লোঁ, বুনিয়া কেইটামানকে আনিবা, বুনিয়াকেইটাকে দোকানত দিম। মই এতিয়া দোকানত চাকি জ্বলাই মেলি বুনিয়াকেইটা দোকানতে আগবঢ়াই দিম। তাৰপিছতে মই ৰুটি বনাবলৈ আৰম্ভ কৰিম আৰু ভাবিলোঁ ভিডিঅ'টো কৰোঁ আৰু এনেই যদি আপোনালোকক দেখাম আৰু যি পাওঁ তাকে দেখাম। আপোনালোকে মোক খালি ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব। যোনসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দোকানত চাকি জ্বলালোঁ, লগতে এইফালে দুটামান বুনিয়া আগবঢ়াই দিছোঁ আৰু এইফালে অৰিহণা, পাণ তামোল আৰু এয়া বুনিয়া এয়া দিছোঁ। আৰু এইফালে আগফালে চাকি লগালোঁ দুৱাৰমুখত, লগতে এইফালে পিছফালেও দিলোঁ এগছ। আৰু এয়া পাকঘৰ ভাতৰ ওচৰতো দিছোঁ। নিজে উঠি লৈ মানে এইফালে আটা মুঠি আছে আৰু এইফালে ৰুটিৰ পৰা বেলি আছে। যিহেতু তেওঁ বেয়াও লাগিছে, সেয়েহে লক্ষী পূজাৰ দিনা বিচনাত পৰি আছিলে। তো সেইবুলিও মানে যেনে তেনে হ'লেও উঠিও মানে চব কৰিছে। আৰু মই এইফালে পুৰি বনাই আছোঁ, আৰু মই এইফালে পুৰি বনাই ৰেডি হৈ গ'ল। লগতে এইফালে মই কাবেলি বুটৰ ঘুগুনি বনাইছোঁ, লগত আছে পনীৰ। আৰু যিমান পাৰিছোঁ অলপ অলপকৈ দেখাই আছোঁ, গোটেই বনোৱাখিনি দেখাই থকা নাই আৰু অলপকৈ দেখাইছোঁ। আৰু এইফালে মই পনীৰখিনি দি দিলোঁ আৰু ইয়াত মই পানী দিলোঁ। মোৰ আজি পুৰি আৰু ঘুগুনি ৰেডি হৈ গ'ল, লগতে অকণমান আচাৰ লৈছোঁ, সিমান। আজি হৈছে কাতি বিহু আৰু কাতি বিহু উপলক্ষে মোৰ ফালৰ পৰা আপোনাক সকলোলৈকে শুভেচ্ছা থাকিল। আজি ৰাতিপুৱাই মই সোনকালে শুই উঠি তুলসী ভেটিটো মুচিলোঁ আৰু লগতে নতুন তুলসী পুলিও ৰুলোঁ। আৰু মই কৈছোঁ মা গাটো ভাল নাছিলে, কিন্তু আজি অলপমান ভাল পাইছে আৰু তেওঁ উঠিছে আজি। আৰু কিন্তু চাকিখিনি ময়ে দিম, তুলসী তলতো চাকি ময়ে জ্বলাম আজি, আৰু প্ৰসাদ দিয়াটো ময়ে কৰিম। মাত্ৰ মায়ে প্ৰসাদকেইটা ধুইহে দিছে, দিয়াটো ময়ে কৰিম। আৰু আজি দাদাই বিহু বুলি হাঁহ এটা আনিলে আৰু হাঁহটো দিনতে কাটি ভাজি থৈ দিছে। এতিয়া মায়ে সন্ধিয়া ভঙাৰ পিছতে হাঁহ মাংস বনাব। যিহেতু এতিয়া সন্ধিয়া লগা নাই, তো সেইটো কাৰণে মায়ে বনোৱা নাই। যিহেতু আমি বিহু দিনত ভাত নাখাওঁ, ৰাতিহে খাওঁ, সেইটো কাৰণে মায়ে লাহেকৈ অলপ পিছত বনাব। আৰু যিহেতু মই কৈছিলোঁ আগতে যেতিয়া হাঁহৰ মাংস বনোৱা ভিডিঅ' দিছিলোঁ, তেতিয়া মই কৈছোঁ আমাৰ মায়ে বহুত ধুনীয়া হাঁহ মাংস বনায়, তো সেইটো কাৰণে তেওঁ বনাবলৈ কৈছোঁ বনাব। আৰু এতিয়া মই চাকি গছ জ্বলাই লওঁ তুলসী তলত। ব'লক চাকি জ্বলোৱাৰ সময়ত মাক ভিডিঅ' কৰিব ক'লোঁ, কিন্তু কৰিলে বেলেগ দাদা এজনেহে, সেইটো কাৰণে অলপ লাজো লাগিছিলে। মই তেনেকৈ কাকো ভিডিঅ' কৰিব নিদিওঁ, অকল মাক দিওঁ, নহ'লে মই নিজে কৰোঁ। আচলতে মায়ে মানে ভিডিঅ' কৰোঁতে অলপ অসুবিধা হয়, মানে ভালকৈ নাজানে বাবে দাদাজনে কৰি দিলে। আৰু এইফালে মই এয়া সেৱা লৈছোঁ, আৰু লগতে মায়ে প্ৰাৰ্থনাও গালে, আৰু এইফালে মই প্ৰসাদখিনিও সজাই দিলোঁ। মায়ে এতিয়া এই মাংস বনাবলৈ আৰম্ভ কৰিছে, আৰু ময়ো চাকি দি আজৰি হ'লোঁ, লগতে প্ৰসাদো দিলোঁ সকলোকে। আৰু এইফালে মায়ে কেৰাহীত তেল দিলে, তাৰপিছতে পিঁয়াজ দিলে, আৰু এয়া মাংস এতিয়া ভাজিব লৈছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মায়ে এইফালে নিমখ হালধিও দিছে, আৰু দি মেলি তাৰপিছত ভালদৰে অলপ ভাজি লৈছে। মই আপোনাৰ আগৰ হাঁহৰ মাংস বনোৱা ভিডিঅ'বোৰত কৈছোঁ যে গোটা মছলা দিলেহে খাই ভাল লাগে, আৰু সেইকাৰণে আমাৰ মায়ে এইবাৰো গোটা মছলাই দিছে, আৰু লগতে কোমোৰাও দিছে, ঘৰৰ কোমোৰা। আৰু এইফালে এতিয়া ভালদৰে অকণমান আকৌ ভাজি লৈছে। আজি ঢাকোনখন অকণমান সময়ৰ কাৰণে মাৰি দিছে, তাৰপিছতে এইফালে এতিয়া ঢাকোনখন আঁতৰাই লৈ পানী দি দিছে। মই এতিয়া ঢাকোনখন আঁতৰাই পেলাই চাইছোঁ, পুৰা উতলি আছে। অকণমানকৈ আৰু পানীটো কমি গৈছে।
আৰু এইফালে আমাৰ এতিয়া হাঁহৰ মাংস ৰেডি হৈ গ'ল, অকণমান গ্ৰেভি টাইপৰ নিচিনাই হ'লগৈ আৰু তেনেকৈ খাই বেছি ভাল লাগে বাৰু। আৰু এইফালে মই অকণমান এনেকৈ আপোনালোকক দেখাইছোঁ, দেখিছেনে? আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰিব লৈছোঁ। আপোনালোকে যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ প্ৰিয়জনলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন। আজিলৈ বিদায় লৈছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।